অসমীয়া মানুহে কাৰ্বিসকলক কিয় ছাপোৰ্ট কৰিব লাগে? অসমীয়াসকলে কাৰ্বিসকলক কিয় ছাপোৰ্ট কৰিব লাগে? পাহৰি গলি সেইদিনাখন যে নীল আৰু অভিক যে কাৰ্বিসকলে হত্যা কৰিছিল, সেই কথাটো পাহৰি গলি নেকি তহঁতি? অসমীয়াসকলে কিয় ছাপোৰ্ট কৰিব লাগে কাৰ্বিসকলক? কাৰ্বি মানুহক মই ভাল নাপাওঁ, কাৰ্বিকেইটাক ভালেই নাপাওঁ, এই কথাটো মোৰ নহয়। আপোনালোকে ভুল বুলি নাভাবিব মোক, এই কথাটো মোৰ নহয়। এই কথাটো কৈছে এজনী বাইদেৱে, আৰু সেই বাইদেউজনীৰ মই ভিডিঅ' ক্লিপছটো আপোনালোকক চাবৰ কাৰণে লগাই দিছোঁ, চাই লওক। কাৰ্বি আংলঙত যিখিনি ঘটনা ঘটি আছে সেইখিনিৰ ওপৰতে ফেচবুক পষ্টত মই দেখিছোঁ বহুত অসমীয়া মানুহে কমেণ্ট কৰি কৈছে ভাল কৰিছে ভাল কৰিছে। তহঁতকেইটা কি পাহৰি গ'লি? নীলোৎপল আৰু অভিজিতক হত্যা কৰা মানুহকেইটা এই কাৰ্বিয়ে আছিলে, কিন্তু কেনেকুৱা মাৰি 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 অৱস্থা নাইকিয়া কৰি একদম মাৰিয়ে পেলালে। আৰু তহঁতি এই কাৰ্বিবিলাকক ছাপোৰ্ট কৰিবলৈ আহিছ? বিহাৰী হওক যিয়ে জাতি হওক, সেইখিনি কি হিন্দু নহয় নেকি? মিয়া নেকি? আপোনালোকে ইয়াৰ লগে লগে আৰু এটা ভিডিঅ' ক্লিপছ মই লগাই দিছোঁ। এই ভিডিঅ' ক্লিপছটোও লগাই দিয়াৰ দৰকাৰ আছে আৰু যুক্তিও আছে, সেইটো চাই লওকচোন আপোনালোকে। कार्बी हो असम में जो भी जाति हो, कोई अच्छा कोई बुरा रहता है, इसलिए 5 उंगली बराबर नहीं होता। और नौगांव में नौगांव में क्या हुआ था? सुमिला रोंगहांगपी को रेप करके उसको मार दिया। वो क्या था? अगर हम लोग भी बोलेगा तो क्या बोलेगा? हम लोग बोलेगा कि आसामीज लोग ने सुमिला रोंगहांगपी को रेप करके मार दिया, बोलेगा तो कैसा लगेगा? इसलिए सोच समझ के बोलना चाहिए। অসমীয়াসকলে কাৰ্বিসকলক কিয় ছাপোৰ্ট কৰিব লাগে? তাৰমানে কাৰ্বিসকল অসমীয়া নহয় নেকি? আৰু কৈছে অভিনীল মাৰা মানুহকেইজন সেই কাৰ্বিয়ে হয়। শুনক বাইদেউ, এই যে আমাৰ 5টা আঙুলি হাতৰ সমান নহয়, কিছুমান মানে কেইজনমান বুলি কৈছো, 2জনমান কেইজনমান আপুনি ধৰিব পাৰে। কেইজনমান কাৰ্বিয়ে যদি কৰবাত অসমীয়াৰ ক্ষতি কৰি থৈছে, তেতিয়াহ'লে অসমীয়াও কম বস্তু নহয়। অসমীয়াও কৰবাত কাৰোবাৰ কেইজনমানে ক্ষতি কৰি থৈছে। এই ভিডিঅ'টো যে লগাই দিলো সেইকাৰণে। এতিয়া ক'ব খুজিছো মই যে অসমত যিমানবোৰ জাতি জনগোষ্ঠী আছে, সকলোৰে মানুহ সমান নহয়, এই 5টা আঙুলিৰ দৰে। তাতে ভাল বেয়া ওলাব, আৰু সেই কেইজনৰ কাৰণে এনেকুৱা ধৰণৰ এটা জাতিক ভাল নাপাওঁ বুলি কৈ দিয়াটো আপোনাৰ ভুল হৈছে। অসমৰ যিমানবোৰ জাতি জনগোষ্ঠী আছে, সকলোৰে মানুহে সকলোৰে মানুহৰ ওপৰত কৰবাত নহয় কৰবাত, কোনোবাই নহয় কোনোবাই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি থৈছে। সেই ঘটনা সংঘটিত কৰা মানুহকেইজনে হৈছে অপৰাধী বুলি কম আমি। আৰু অভিনীলৰ কথাটো কৈছে যে আমি পাহৰা নাই, সেইটোও এটা ঘটনা, নহ'বলগীয়া সেইটো এটা ঘটনা। আৰু সেইখিনি ঘটনা কেইজনমান মানুহে কৰিছিল, আৰু কেইজনমান মানুহৰ কাৰণে গোটেই কাৰ্বি আলঙৰ কাৰ্বিখিনিক আপুনি ভাল নাপাওঁ বুলি, ছাপোৰ্ট নকৰিব বুলি কৈ দিছে। এইটো আপোনাৰ ভুল হৈছে। মই কেইদিনমানৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ, অসমৰ অসমীয়া কোনসকল, আমি অসমৰ অসমীয়া নহয় নেকি বুলি। তেতিয়া বহুতে মোক ঠাট্টা মস্কৰা কৰি মানে কমেণ্ট কৰিলে, অসমৰ অসমীয়া হৈছে মিয়াসকল, অসমৰ অসমীয়া মিয়াসকল বুলি। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণেই মই সেই ভিডিঅ'টো অনুভৱ কৰি বনাইছিলোঁ, আমি অসমীয়া হয় নে নহয়, আমি বড়ো কাৰ্বি মিচিং ৰাভাসকলে অসমীয়া হয় নে নহয়। সেইকাৰণে মই সেই ভিডিঅ'টো বনাইছিলোঁ। তাতে মই বহুত ঠাট্টা মস্কৰাৰহে কমেণ্ট পালোঁ। আৰু এই বাইদেউজনীয়ে কৈছে যে তাতে মিয়া মুছলমান হোৱা হ'লে সোনকালে উচ্ছেদ কৰি দিলে হয়, কিন্তু মিয়া মুছলমানটো নহয়, সিহঁতক উচ্ছেদ কৰিবৰ কাৰণে হিন্দুহে হয়, হিন্দু মানুহক কি হয় উচ্ছেদ কৰিব লাগে। আৰে বাইদেউ, হিন্দুৱে হওক মুছলমানে হওক, বাহিৰৰ পৰা অহা যিখিনি মানুহ অবৈধভাৱে থাকে তেওঁলোকক উচ্ছেদ কৰিবই, আৰু উচ্ছেদ কৰিবৰ কাৰণে আমি দিমেই। হিন্দু অকলে মানুহ নেকি? মুছলমান মানুহ নহয়? যিসকল মানুহ মুছলমানে হওক লিগেলি তাতে বসবাস কৰি আছে অতীজৰে পৰা, সিহঁতক কোনে গুচাব পাৰিব? সিহঁতৰ কাৰো অধিকাৰ নাই, সিহঁতৰ অধিকাৰ নিজৰ অধিকাৰ নিজেই পাব। বাহিৰৰ পৰা আহি যে ইয়াত থাকিব, সেইসকল হিন্দু হ'লেও ইয়াত থাকিব নোৱাৰে, মুছলমান হ'লেও থাকিব নোৱাৰে। এই কথাটো আপুনি নাজানে নেকি? ইয়াতে মুছলমান হিন্দুৰ কথা কিয় আনিব লাগে আপুনি?
অকল মানে অসমীয়াখিনিহে মানুহ হয় নেকি? অসমীয়াখিনিকহে উচ্ছেদ কৰিব নালাগে নেকি? না কি তেনেকুৱা ধৰণৰ কথা আপুনি ক'ব বিচাৰিছে? আমাৰ অসমত বা ভাৰতত বাহিৰৰ পৰা অহা হিন্দুৱে হওক মুছলমানে হওক সেইখিনি আউট। আমাৰ নাগৰিক যিসকল নহয় সেইসকল ইয়াৰ পৰা যাবই লাগিব, এইটো কথা নাজানে? আমি কি বাংলাদেশৰ পৰা অহা হিন্দুখিনি কি আমি ইয়াতে বসতি পাতিম, ঘৰৰ পাকঘৰত সোমাই ল'ম নেকি? আপোনাৰ যিটো কথা, আপোনালোকে এই ভিডিঅ'টো চাব বিচাৰিছে যদি এই বাইদেউজনীৰ তাতে গৈ চাব পাৰে কি কি কৈছে এই বাইদেউজনীয়ে। মই অলপহে লগাই দিছোঁ। এতিয়া মোৰ এইটোৱে প্ৰশ্ন থাকিল যে অসমৰ অসমীয়া কোনসকল? এনেকুৱা ধৰণৰ ভিডিঅ' দেখিলে ভাল নালাগে আৰু নকৈ থাকিব নোৱাৰোঁ, সেইকাৰণে ভিডিঅ'টো মানে দি দিলোঁ। আপোনালোকক পাহৰিয়ে গৈছোঁ, শ্বেয়াৰ এটা কৰি দিব হা। আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব। কোনোৱে যে সমান নহয়, সকলোৰে যে এতিয়া নকওঁ আৰু, সকলোৰে কাৰোবাৰ দুখ আছে। সেই দুখখিনি এই ঘটনাটোৰ লগত জড়িত কৰিলে নহ'ব। ধন্যবাদ।